নমস্কাৰ ৰাতিপুৱা ভিডিঅ' এটা আগবঢ়াই দিছোঁ মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম মই আপোনালোকক কথা এটা জনাব বিচাৰিছোঁ আমাৰ ডিব্ৰুগড়ত যি কাছাবাৰী গাঁও আছে তাৰ টেপঙাৱলৈ সোমাই অহা ৰাস্তাটো সোণোৱাল কছাৰী অফিচ আছে তাৰ ওচৰতে নাৰী সন্থাৰ অফিচো আছে তাত মহিলাসকলৰ কাৰণে উইভিং চেণ্টাৰ খোলা হৈছে আপোনালোকে যিবিলাকে ইচ্ছা কৰে ববলৈ কাৰণে বা শিকিবৰ কাৰণে তেওঁলোকে আহি ইয়াত বোৱা মেলা কৰিবহি পাৰিব বা শিকিবহিও পাৰিব আৰু ট্ৰেইনাৰ আহিব শিকাবৰ কাৰণে আপোনালোকে আহিব বুলি আশা কৰিছোঁ আৰু বাইদেউসকলে মানে কি কৰিছে বেলেগৰ পৰা মানুহো মাতিব পাৰে কিন্তু মানে বাইদেৱে ভাবিছে ওচৰৰ মহিলাসকলে যদি আগবাঢ়ি আহে তেতিয়া আপোনালোকৰ কাৰণে সুবিধা হ'ব বোৱা মেলা বা শিকিবৰ কাৰণে কিছুমানৰ এতিয়া ঘৰত বোৱা মেলা কৰিবৰ কাৰণে সুবিধা নাই সা সঁজুলি নাই তেওঁলোকে মানে ইয়াত আহি বোৱা মেলা কৰিবহি পাৰিব আৰু আমি যিবিলাক তাঁত বৈ থাকোঁ শালবিলাক সম্পূৰ্ণ বেলেগ উইভিং চেণ্টাৰত আপোনালোকে সকলো শিকিব পাৰিব আৰু ইচ্ছা কৰিলে তাত আপোনালোকে ব'বও পাৰিব সেইটো কাৰণে মোৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ ইচ্ছা কৰাসকলে আহিব বুলি আশা কৰিছোঁ আৰু বৈ মেলি আপোনালোকে উপকৃত হ'ব তাত বাইদেউসকলে এতিয়া মানে ববিনৰ কৰি থকা হৈছে তাত সকলোৱে আৰু আপোনালোকে যদি বেছি আৰু বেলেগ কিবা জানিব বিচাৰিছে তেতিয়াহ'লে বাইদেউহঁতক যোগাযোগ কৰিব পাৰিব আহি মেলি বাইদেউহঁতৰ লগত কথা বতৰা পাতিব পাৰিব কেনেকৈ ধৰণে কি কৰিব লাগিব আৰু কেতিয়া ট্ৰেইনাৰ আহিব এতিয়ালৈকে পোৱা নাই কোনদিনাখন ববিন কৰি শেষ হ'লে ট্ৰেইনাৰ আহিব আৰু যদি কোনদিনাখন ট্ৰেইনাৰ আহিব বুলি কয় তাৰিখটো নিৰ্ধাৰণ কৰে তেতিয়াহ'লে মই নিশ্চয় আপোনালোকক জনাম আৰু আপোনালোকে আহিব বুলি আশা কৰিলোঁ ধন্যবাদ।